মাছখিনি ফ্ৰাই হৈছে এতিয়া এইখিনি আমাৰ সৰিয়হ দিয়া মাছ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি সৰিয়হ দিয়া মাছ বনাম আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আহক ব্লগটো ষ্টাৰ্ট কৰোঁ এইখিনি হ'ল ৰৌ মাছখিনি আধা কেজি ৰৌ মাছ আৰু এইখিনিক আমি এতিয়া ভালকৈ মেৰিনেট কৰিম প্ৰথমে আমি অলপ আদা ৰসুন পেষ্ট দি দিম ইয়াৰ পিছতে আমি 1 চামুচ হালধি দি দিম ইয়াৰ পিছতে অলপ ৰেড চিলি পাউডাৰ প্ৰায় আধা চামুচ মান দিলেই হ'ব ৰেড চিলি পাউডাৰ ইয়াৰ পিছতে 1 চামুচ মান নিমখ দি দিম এতিয়া এই গুটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিয়া হ'ল এইখিনি আমাৰ সৰিয়হ আৰু এইকেইটা ৰসুন এতিয়া আমি সৰিয়হৰ পেষ্টটো বনাই ল'ম এতিয়া আমি সৰিয়হখিনিৰ লগত নহৰুখিনি মিহলাই অলপমান জালুকৰ গুড়ি অলপমান হালধি অলপমান ধনিয়া গুড়ি দি মিক্সিত সৰিয়হ পেষ্টখিনি বনাম লগত অলপমান পানী মিক্স কৰি দিম এয়া আমি মিক্সাৰত সৰিয়হ পেষ্টখিনি বনাবলৈ লৈছোঁ এইখিনি আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল ইয়াৰ পিছতে আমি বিলাহীৰ পেষ্ট ৰেডি কৰিম বিলাহীখিনি অলৰেডি কাটি থোৱা আছে আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি আমি বিলাহী পেষ্টটো ৰেডি কৰিম এইখিনি আমাৰ বিলাহীৰ পেষ্ট ৰেডি হৈ গ'ল ইতিমধ্যে আমাৰ কেৰাহী গৰম কৰা হৈছে আৰু এইখিনি মাছখিনি এতিয়া আমি মাছখিনি বনাম এই কেৰাহীত তেল দিয়া হৈছে এতিয়া আমি কেৰাহীত মাছখিনি দি মাছখিনি সিজিবলৈ দিম মাছখিনি ফ্ৰাই হৈছে এতিয়া আমাৰ মাছখিনি ফ্ৰাই হৈ গৈছে আৰু এতিয়া আমি মাছখিনি কাঢ়ি ল'ম মাছখিনি কৰা হৈ গ'ল আৰু এতিয়া এইখিনি তেলতে আমি সৰিয়হৰ পেষ্টখিনি বনাম এতিয়া আমি তেলখিনিত অলপমান পাঁচফোৰণ মছলা দি দিম আৰু জলকীয়া এটাও দি দিছোঁ এটাহে দিছোঁ কাৰণ ইতিমধ্যে জালুকৰ গুড়ি দিয়া হৈছে গতিকে জ্বলাটো বেছি হ'ব জ্বলা কম নাখালে আপোনালোকে জলকীয়া নিদিলেও হ'ব
এতিয়া আমি সৰিয়হ পেষ্টখিনি আমি দি দিম। এতিয়া অলপ আমি ৰেড চিলি পাউডাৰ দি দিম। ৰেড চিলি পাউডাৰটো দিলে কালাৰটো ভাল আহে আচলতে। এতিয়া আমি ইয়াত বিলাহীৰ পেষ্টখিনি দি দিম। পেষ্টখিনি ভালদৰে আমি সিজিবলৈ দিম। অলপমান নিমখ দি দিম। এয়া সৰিয়হৰ পেষ্টখিনি ইতিমধ্যে উতলিছে। পেষ্টখিনিত অলপমান পানী দি সিজিবলৈ দিম। এতিয়া আমি ফ্ৰাই মাছখিনি দি দিম। মাছখিনি দি এতিয়া আমি প্ৰায় 10 মিনিটমান সময় সিজিবলৈ দিম। এইখিনি আমাৰ সৰিয়হ দিয়া মাছ ৰেডি হৈ গ'ল। বৰ ধুনীয়া কালাৰ এটা আহিছে, দেখিছেনে? ইতিমধ্যে আমাৰ খাবৰ সময় হৈছে। আজি খাবলৈ এয়া বনোৱা সৰিয়হ দিয়া মাছ আৰু আমাৰ পাপৰ আছে, আৰু লগতে ইয়াত আছে টেঙা, জলকীয়া আৰু নৰসিংহ চাটনি। এতিয়া আমি এই সৰিয়হ দিয়া মাছটো টেষ্ট কৰিম। কালাৰটো কিন্তু বৰ ধুনীয়া দেই। সৰিয়হ দিয়া মাছটো টেষ্ট কৰিম। বঢ়িয়া হৈছে, খুব টেষ্টি হৈছে খাবলৈ, আৰু আপোনালোকে বনাই খাব, নিশ্চয় ভাল পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।